हाय फ्रेंड्स की खबर एक्टर সকলে ভালে আছো মই লিখিতা পুনৰ অন্যটা ভিডিও আপোনাৰ স্বাগতম জনাইছো আজি ভিডিওটো মই ৰাতিপুৱা ষ্টাৰ্ট কৰিছো আজি আপোনাক দেখা পাইছো যেটো বগৰী খোৱা দিন আহি গল আৰু আমি বগৰী খাব লৈছো মানে ভন্টি এতিয়া ফোন কৰি মাতিছে বগৰী খাবলৈ খাই নে খাই বুলি সিমতাকে যাবলৈ ওলাইছো বগৰী খাবলৈ যাম ওলাইছো তাৰ আগতে আমাৰ শুনে কি কৰিছে চাহ হকচোন শুন কি কৰিছা তুমি দেখিছে না এইটো এ অকল দুষ্ট দুষ্ট মানে কাম কৰা কবা কাপোৰ উলিয়াইছিলা তুমি যা কাপোৰখিনি ভৰা যা দেখিছে না কাপোৰ মানে সব উলিয়াই আকৌ ভৰাই থৈ দিয়া কত ভৰাই দিয়া তুমি ইমান দুষ্ট যে কেলে দেখিছে না কি কৰি আছে সি মানে কাপোৰ উলিয়াই গোটেই মানে ফেৰি ফেৰি কৰি পেলাছে ইমান দুষ্ট তুমি না মুখে উল্টাই হি দম দিব আৰু আপোনালোকে কিমান দুষ্ট হি কাপোৰখিনি মানে গটেছে পাই ইয়াৰ পৰা উলিয়াইলে তলপা আৰু সেইফালে থৈ দিছে আৰু তুমি কেলে ইমান দুষ্ট হুন কোন হয় হেতু কোন হয় অনিত্য হেতু অনিত্য না নকইবা হেনেকে ভাগিব আৰু এতিয়া যাম আমি বগৰী খাবলৈ তাৰ আগত আমাৰ হুনুৱে পেন কেটামান আছে ধুই থৈ যাওঁ সো আপোনালোকে চাই থাকক আহন তোমাৰ পেন চলা ধুই লওঁ দেই তাৰ পিপিৰ আগত যাম বগৰী খাবলৈ তোমাৰ আগতে পেনটা ধুই লওঁ ৰবা দেখিছেনে পানী অকমানো নাই কাৰেণ্টটো আছে নাই কাৰেণ্টটো আছে নাই নাই কেনো কাৰেণ্ট আছে তুমি এনেই মিছা কথা কৈ দিছা মোক মটৰটো চুইচ দি লওঁ শুনো তুমি টেবল নাযাবা দেই দেখিছেনে চুইচ দি ললোঁ এইফালে মটৰ চলিলে আৰু আমাৰ শুনবেটা চাকচোন সি মানে স্পীড আৰু পলাব আগতেকে পাবগৈ সি টিবলৈ সেইফালে মটৰটো মানে চলাৰ লগে লগে সি আৰু টিবলৈ পাই উপস্থিত হৈ থাকিবগৈ হাই কৈ দিয়া হাই তোমাৰ চেনেল হাই মই কাপোৰ ধুম দিয়া চাই থাকা দেই কৈ দিয়া দেখিছানে সি তুফান মানে গৈছে আৰু কি কৰিব সি চাব দেই দেখিছেনে সি মানে পাইপডাল ধৰি আৰু জোকাই দিব এতিয়া পানী নোলোৱালৈকে দেখিছে ইমান জানে চাওকচোন টেবলটোত মানে সেই টিংটোত পানী ভৰাইছে সি ভৰাই দিয়া পানী ভৰাই দিয়া তোমাৰ মূৰতে পৰিব এতিয়া পানী ওলাইছে দেখিছে নাই নকবা সেনেকৈ নকবা তোমাৰ গাত পৰিব দেখিছেনে সি মানে আগতীয়াকৈ ৰেডি হৈ থাকে সি আৰু টিবলত আহি পানী পৰিছে নাই পোৱা সেয়া ওলালে নকবা সেনেকৈ ওলালে পানী ওলাইছে নে চাওকচোন ভালকৈ পাতা আকৌ এইটো ভালকৈ পাতা এনেকৈ পাতা আৰু মই সেইফালে কাপোৰ কেইটামান আছে আৰু কাপোৰকেইটা ধুই লওঁ আপোনালোকে চাই থাকক আমি বগৰী খাবলৈ যাম নহয় আৰু বিপিহঁতৰ বগৰী খাব যাবা নাই তুমি যাবা নাই কেনেকৈ খাবা বগৰী হয় আপোনালোকে দেখিলে মই কাপোৰ চাপোৰ ধুই এতিয়া হৈ গ'ল আৰু এতিয়া যাওঁ বগৰী খাবলৈ আপোনালোকে চাই থাকক এয়া দেখিছে দৰ্জা চৰ্জা জপাই মেলি মই ক্লিয়াৰ হৈ গ'লোঁ আৰু এতিয়া যাওঁ বগৰী খাবলৈ আপোনালোকে চাই থাকক আৰু আছে এইখন দৰ্জাখন ৰাস্তাত আহি ৰেডি চেপল পিন্ধিলে নাই এই যে পিন্ধিলা দেখিছেনে চেপল পিন্ধিছে সি চেপল পিন্ধিব নিজে নাজানে এফালে মই পিন্ধাই দিম দিয়া তুমি পিন্ধিবা পিন্ধা আমাৰ ঘাই ঘৰ পাই গ'লোহি এতিয়া হৈছে আমাৰ ঘাই ঘৰ ইয়াৰ পৰা আমাৰ মাহঁতে বেলেগ হৈ গৈছিলে আৰু দেখিছেনে মানে জীয়ৰী ছোৱালী আছে তো ঘৰটো বহুত ফুলি আছে আৰু ইফালে চবফালে ফুল আৰু জীয়ৰী ছোৱালী আছে যিহেতু ঘৰখন ধুনীয়াকৈ সজাই থৈছে এনে কি কৰি বগৰী খোৱা মানুহজনী আমাক মাতি পিনে পলালে মইনা পিপি পলালে কৈ দিয়া এইফালে আলু লগাইছিলে আয়ো কি খাইছা সেইটো ৰাখে না থু কৰি দিয়া নাখাবা আকৌ তুমি চেণ্ডেল উঠি যায় দদুৱাই পিটিব এতিয়া তোমাক খুলি দিয়া যোৱা হোৱা ইমান চেপা নিমখ নাখায়
এয়া দেখিছেনে ঐ খালে 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 নিমখ খালে ইমান চাপা নাখাবা শুন বগৰী দেখি ৰখিব নোৱাৰিলে একেবাৰে আৰু খুন্দি খাম ৰ'বা খুন্দি খাম থৈ দিয়া পিপিয়ে খুন্দিব এইটো লোৱা আপোনালোকে দেখিছে বগৰী খাব লৈছোঁ ফাইনেলি এতিয়া সুধিব আমাৰ ভণ্টিয়ে দেখাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো চোন কি কৰিছা সেইখিনি ধুই দিয়া থৈ দিয়া থৈ দিয়া এটা থৈ দিয়া এয়া আপোনালোকে দেখিছে আমি বগৰী খাব লৈছোঁ বগৰী ৰ'দতে বহি পেলালে দি দিয়ক হাত ধুই আকৌ থৈ দিয়া আকৌ কেলৈ পেলাইছা ৰ'দত থাকিলেও ঠাণ্ডা হেৰি গৰম উঠে চাহত থাকিলেও ঠাণ্ডা লগা আছে ন চেককৈ ধৰে আকৌ ৰ'দটো ইয়াখন আনি নিলোঁ কেতিয়াবা গাহৰি মই যে সেইখিনিতে বহিল না টুকি থৈ দিয়া পিপি খুন্দিবলৈ দি দিয়া এইফালে আমাৰ মইনাই বগৰী খুন্দি আছে বগৰী আৰু এতিয়া আমি ৰ'দতে বহি লৈছোঁ খাম আৰু এটা মনা মাৰিছে যে শুন বেটা কি কৰিছা বগৰী ধুই থৈ দিছা বা দেখিছেনে হোৱা ইমান কাম কৰে আমাৰ ল'ৰাটো বেছি হ'ল এয়া গিলাচটো সৰু হৈছে ন দিয়া মোক এটা দিয়া মই খাওঁ দিয়া কেঁচা এটা দিছা যে বগৰী হৈ গ'ল খুন্দা আৰু এতিয়া খাম আমাৰ এয়া ককৈ মাষ্টৰডাল আহিছে স্কুলৰ পৰা বাহিৰে স্কুল পাইছে বগৰী খাবলৈ শুন মই না বগৰী খোৱাত ব্যস্ত কি লাই পাতে খিলা লৈ লৈছা চাটনি কৰি লৈছা চাওকচোন কি হ'ল ধনিয়া দিলোঁ ভালে কওঁ ন এনেকৈ খাই নহয় কিছুমানে মই নাখাওঁ মই বেয়া পাওঁ যি টেঙা হ'লে বেয়া পাওঁ শুন জলকীয়া আছে সেইফালে তুমি বহিলাচোন তোমাৰ সেইখিনি খোৱা এই দুষ্ট চকীতে বহাই বোলে দেখিছনে চকীতে বহ জলকীয়া সি মানে চকীত বহি খাই খোৱা মই খেৰতে বহি বগৰী খাইছোঁ কৈ দিয়া খাই দেখাই দিয়া আমাৰ ৰাইজ অকল বগৰী খোৱাত ব্যস্ত ৰ'দতে বহি খাই আছোঁ বগৰী আমি তুমি খাইছা বেছিকৈ নাচাবা দেই মুখ লাগিব কৈ দিয়া হয় আপোনালোকে দেখিলে আমাৰ বগৰী খোৱা আৰু বগৰী খাই আহিয়ে মই চিধা সোনবেটাক মানে গা চা ধুৱাই মেলি শুৱাই ল'লোঁ কাৰণ তাৰ টাইম হৈ যায় 12টামান বজাত থ'লে মানে 12টা বাজিলেই তাৰ শুবলৈ আৰম্ভ হৈ যায় সেইকাৰণে আহিয়ে চিধা মানে খৰখেদাকৈ গাটো ধুৱাই মেলি শুৱাই ল'লোঁ আৰু তাক খোৱাৰ পাছত ময়ো গা চা ধুই মেলি এতিয়া আজৰি হ'লোঁ আৰু বিশেষ একো কাম নাই এতিয়া আৰু ভাত অকণমান চব্জি অকণ বনাম আৰু ভাত খাম তাৰপাছত আৰু দিনটোলৈ আজৰি মা আজি ঘৰত নাই সেইদিনাখন দেখিছিলে নহয় আমাৰ মৰামতে খুৰী এজনী আহিছিলে সেই খুৰীদেউহঁতে মানে মৰণা মাৰিছে তেওঁলোকো আজি মাৰিছে সেইকাৰণে মায়ে মানে লাগিবলৈ গৈছে আপোনালোকে আৰু বগৰী খোৱা দেখিছেগৈ আপোনালোকেও খাওঁ লাগিলে নহয় জানো আপোনালোকেও খাবলৈ পাব যদি ঘৰত আছে বা গাঁৱত আছে বা বাৰীত আছে যিহেতু বগৰী খোৱা দিন আহিছে আমাৰ এই মইনাই মানে এনাইকৰ ঘৰত যাওঁতে লৈ আহিছিলে এনাইকৰ ঘৰত খাবলৈ হৈছেগৈ আৰু তথাপি ভালকৈ পকা নাই দুই এটা কেঁচা হৈ আছে হ'লেও বহুত দিনৰ মূৰত খালোঁ ভাল লাগিলে বহুত ভাল লাগিলে এনেও বগৰী খাই ভালেই পাওঁ বাৰু আপোনালোকেও কেনেকুৱা পায় তলত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আজি কেনে পালে প্লিজ কমেণ্ট কৰিব আৰু লগতে লাইক এটা কৰিব আৰু যিসকল নেকি মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহে আপোনালোকে মোৰ নতুন ভিডিঅ'বোৰ চাবলৈ পাৰিব আৰুনো কি কওঁ তেনেহ'লে মোৰ ভিডিঅ'টো ইমানেই আছিল আজিলৈ সামৰিছোঁ বাই